সাতদিনীয়া প্ৰশিক্ষণ বৰ্গত উপস্থিত থকা বিভিন্ন বিদ্যালয়ৰ আচাৰ্যসকল, আমাৰ মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল তথা উপস্থিত শিক্ষাপ্ৰেমীরা সকলোলৈকে মই জয় জয়তে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনালোকৰ মাজলৈ এটা এনেকুৱা সুন্দৰ প্ৰশিক্ষণ কাৰ্যসূচী মাত্ৰ শুভেচ্ছা দিবলৈ আপোনালোকৰ মাজলৈ আহি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। আমি সকলোৱে জানো যে বিদ্যা ভাৰতীৰ অধীনত গোটেই অসমতে এক সুন্দৰ শিক্ষা ব্যৱস্থাৰ মাজেৰে আপোনালোক আচাৰ্যসকলে এটা নতুন ধাৰাৰ সৃষ্টি কৰি আহিছে আৰু এই ধাৰাটোৰ লগত নিজকে সামঞ্জস্য কৰি ৰাখিবৰ কাৰণে বা সমসাময়িক কৰি ৰাখিবৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰশিক্ষণ বৰ্গৰ অত্যন্ত প্ৰয়োজনীয়তা। আৰু মই ভাবোঁ যে আমাৰ বিভাগ প্ৰচাৰক ডাঙৰীয়াও আছে, এই প্ৰশিক্ষণ বৰ্গত নিশ্চয়কৈ আপোনালোকে বহু এনেকুৱা কথাই শিকি যাব যিয়ে আপোনাক অকল শিক্ষাৰ লগতে জড়িত নহয়, গোটেই মানৱীয় ব্যৱস্থাটোৰ বা গোটেই জীৱনটোতে বিভিন্ন ধৰণৰ প্ৰভাৱ পেলায়। আৰু মই সকলোকে এটা কথা সঁচাই আপোনালোকে গৌৰৱ অনুভৱ কৰিব লাগে যে ভগৱানে সকলো মানুহকে সকলো কাম কৰাৰ সৌভাগ্য নিদিয়ে। শিক্ষাৰ লগত জড়িত হৈ থকাৰ সৌভাগ্য খুব কম মানুহক দিয়ে আৰু আপোনালোকক সেই সৌভাগ্যৱানসকলৰ মাজৰ এজন। যদিও মানুহে ভাবে যে শিক্ষা বৃত্তিটোৰ বহুত অভাৱ অভিযোগ সুবিধা থাকিব, কিন্তু শিক্ষকৰ বৃত্তিটো এনেকুৱা এটা বৃত্তি যোনে এই বৃত্তিৰ আনন্দটো ল'ব জানে তেওঁ পৃথিৱীৰ আটাইতকৈ সুখী মানুহ। মই নিজে ব্যক্তিগত জীৱনত বহু মানুহে পাইছোঁ আৰু আনকি মই মোৰ নিজৰ দেউতাকো দেখিছোঁ যে তেখেতসকলে দেউতাই তেতিয়াই সেই সময়তে পোষ্টেল ইঞ্চুৰেঞ্চৰ দৰে ভাল ভাল কোম্পানীৰ চাকৰি মানে পোষ্টেলৰ চাকৰি বাদ দি আহি এখন স্কুলৰ শিক্ষক হ'বলৈ আহিছে, একমাত্ৰ ওচৰৰ মানুহৰ তাগিদাত। ঘৰৰ ওচৰৰ মানুহে আহি জোৰ কৰিছিল যে স্কুলত শিক্ষক হ'ব লাগে, ভাল শিক্ষক হ'ব লাগে। এতিয়া পোষ্টেলৰ চাকৰি বাদ দি স্কুলৰ শিক্ষক হ'বলৈ অহাৰ মানসিকতাটো ভাবিবলৈ যে শিক্ষক হোৱাৰ আনন্দ ক'ত। আৰু ময়ো সেই কথাটো মই মোৰ দেউতাকো দেখিছিলোঁ যে সেই আনন্দ সদায় আছিল, শিক্ষক হোৱাৰ আনন্দ। শিক্ষকতাটোৰ লগত কেতিয়াও শিক্ষকতা বৃত্তিটোৰ লগত অৰ্থ বা অন্যান্য কথা কেতিয়াও খাম নাখায় বা সামঞ্জস্য নহয়। মাত্ৰ তাৰ এটা বৃত্তিটোৰ প্ৰতি থকা মায়া, বৃত্তিটোৰ প্ৰতি থকা দায়িত্বই আমাক এই কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়। আৰু ময়ো এটা কথা দেখি আহিছোঁ, বিশেষকৈ বিদ্যা ভাৰতীৰ অধীনত যিসকল আচাৰ্যই কাম কৰি আছে, একেবাৰে ক'ব গ'লে ন্যূনতম পাৰিশ্ৰমিকত যি ধৰণে কাম কৰে একমাত্ৰ বৃত্তিটোৰ তাগিদা আৰু নিজৰ হবিৰ কাৰণে বা নিজৰ ইচ্ছাৰ কাৰণে। গতিকে মই ভাবোঁ যে আপোনালোক সেইসকলৰ মাজৰ এজন, গতিকে আপোনালোক সদায় সকলোৰে কাৰণে শ্ৰদ্ধাৰ পাত্ৰ। কিন্তু আমাৰ শিক্ষা ব্যৱস্থাৰ দুটামান কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটোত আমাৰ যি পৰম্পৰাগত বা আমাৰ ইতিহাসৰ পৰা বা আমাৰ গুৰুকুলীয় শিক্ষা ব্যৱস্থাৰ পৰা যি শিক্ষাৰ পদ্ধতি আহিছিল তাৰ মাজত ব্ৰিটিছে বনাই দিয়া শিক্ষা ব্যৱস্থা আৰু এতিয়াৰ মানে পুৰণি শিক্ষা ব্যৱস্থাৰ মাজত এটা ডাঙৰ গেপ আছিল। আৰু সেই গেপটো হয়তো আজি আমাৰ চৰকাৰখনে কৰবাত শেষ কৰিবৰ কাৰণে বা নোহোৱা কৰিবৰ কাৰণে কাম আৰম্ভ কৰিছে। কিন্তু আমাৰ অতীতৰ যিটো ভাৰতীয় শিক্ষা ব্যৱস্থা, এই ভাৰতীয় শিক্ষা ব্যৱস্থাটো এনেকুৱা আছিল যে এই শিক্ষা ব্যৱস্থাত শিক্ষিত হোৱা কোনো এজন ছাত্ৰ শিক্ষাৰ্থীয়ে এই কথাটো ভাবিব লগা নাছিল যে মই শিক্ষা গ্ৰহণ কৰি শেষ কৰি মোৰ কি হ'ব। প্ৰতিজন, আনকি সেই সময়ত ৰজাৰ ল'ৰাইও গুৰুকুলত গৈ শিক্ষা গ্ৰহণ কৰিছিল, সাধাৰণ মানুহৰ ল'ৰাও গুৰুকুলত গৈ শিক্ষা গ্ৰহণ কৰিছিল গুৰুৰ অধীনত। আৰু প্ৰত্যেকে এইটো বিশ্বাস কৰিছিল যে তেওঁ শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ কেতিয়াও জীৱনত অসুবিধাৰ সন্মুখীন নহয় নিজৰ জীৱনটো চলাই দিবৰ কাৰণে। এয়া আছিল আমাৰ শিক্ষা ব্যৱস্থা। ৰজাৰ ল'ৰাই যেনেকৈ ধনু চলাবলৈ শিকিছিল, তেনেকৈ গৰু চাৰিবলৈ শিকিছিল, তেনেকৈ
সমানভাৱে নিজৰ জীৱনটো গঢ় দিয়াৰ সকলো শিক্ষা এই ব্যৱস্থাটোত দিয়া হৈছিল কিন্তু সেই শিক্ষা ব্যৱস্থাৰ পৰা আমি ব্ৰিটিছৰ দিনত আমি লাহে লাহে এটা কেৰাণী বনোৱা শিক্ষা ব্যৱস্থালৈ গুচি আহিলো য'ত আমাৰ শিক্ষা ব্যৱস্থাই আমাক এজন এনেকুৱা মানুহ বনালে যে আমি এটা চাকৰিৰ কাৰণে মুখামুখি হৈ থাকিব লগা হ'ল যে চাকৰিটো নাপালে ক'ৰবাত সংস্থাপন নহ'লে মোৰ কি হ'ব আজি প্ৰতিজন শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীৰ মনত এটা শংকা যে মই পঢ়ি শুনি কি হ'ম মই চাকৰি পাম নে নাপাম মই যদি চাকৰি নাপাওঁ মই কেনেকৈ চলিম তাৰমানে নিজৰ মাজত শংকা কিন্তু আমাৰ শিক্ষা ব্যৱস্থাই এই কথাটো কোৱা নাছিল আমাৰ পৌৰাণিক শিক্ষা ব্যৱস্থাই এই কথাটো কোৱা নাছিল শিক্ষা ব্যৱস্থাটো শিক্ষাৰ কাৰণে হ'ব লাগে কেতিয়াবা কথাটো আমাৰ বুজিবলৈ অসুবিধা যে শিক্ষা ব্যৱস্থাটো শিক্ষাৰ কাৰণে হ'ব লাগে আমি শিক্ষা ব্যৱস্থাটো শিক্ষাৰ কাৰণে কৰিব পৰা নাই শিক্ষা ব্যৱস্থাটো ইয়াৰ কাৰণে কৰিছো যে আমি কোনোবা মাল্টিনেশ্যনেল কোম্পানীত কোনোবা চৰকাৰী ব্যৱস্থাত কৰবাত গৈ সেই কামটো কৰি তাৰ কাৰণে যোগ্যতা অৰ্জনৰ কাৰণে শিক্ষা হৈছে আমি যিসকলে শিক্ষা ব্যৱস্থাত আছো শিক্ষা গ্ৰহণ কৰি আছো আমি শিক্ষাৰ কাৰণে ভৱিষ্যতে কৰিবৰ কাৰণে কিবা আমি ইয়াত শিকিছো নে নাই কিবা আমি কৰিছো নে নাই নে আমি শিক্ষা গ্ৰহণ কৰি শিক্ষকসকলক কোনোবা এটা চৰকাৰী চাকৰিৰ কাৰণে যোগ্য হিচাপে আমাৰ শিক্ষা গ্ৰহণ কৰাৰ এইটোৱে যে আমাক এখন চাৰ্টিফিকেট লাগে আমাক এখন ডিগ্ৰী চাৰ্টিফিকেট লাগে মাষ্টাৰ ডিগ্ৰী চাৰ্টিফিকেট লাগে কোনোবা এটা কেৰিকুলামৰ কোৰ্চৰ চাৰ্টিফিকেট লাগে চাৰ্টিফিকেটখনে যে আমাৰ শিক্ষাৰ ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো কেতিয়াও শিক্ষা ব্যৱস্থাৰ কাৰণে প্ৰয়োজনীয় হৈ উঠা নাই সেইকাৰণে শিক্ষাৰ কাৰণে শিক্ষা ব্যৱস্থা কেতিয়া কৰিব পাৰে সেইটো আমাৰ ডাঙৰ লক্ষ্য হ'ব লাগে আমি প্ৰত্যেকেই চিন্তা কৰিব লাগে যে মই এজন এনেকুৱা মানুহ হ'ব লাগে যে মই জব সিকাৰ বা এজন এমপ্লয়াৰ হ'বৰ কাৰণে শিক্ষা ব্যৱস্থাটো লোৱা নাই সেই মানসিকতাৰ পৰা আমি কেনেকৈ ওলাব পাৰিম এইটো আটাইতকৈ আজিৰ সমাজৰ আজিৰ শিক্ষা ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ বস্তু